নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সলনি হ'ব নেকি 71ৰ বৃত্তিবৰ্ষ। উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন। বিদেশী চিনাক্তকৰণৰ বৃত্তিবৰ্ষক লৈ ডাঙৰ খবৰ। বৃত্তিবৰ্ষৰ ৰায়দানক লৈ উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন। 105টা জনগোষ্ঠী সংগঠনৰ সহযোগত অসম সন্মিলিত মহাসংঘৰ আবেদন। 1971ক বৃত্তিবৰ্ষ হিচাপে ৰায় দিছিল উচ্চতম ন্যায়ালয়ে। এই ৰায়ক পুনৰ বিবেচনা কৰাৰ দাবী অসম সন্মিলিত মহাসংঘৰ। 1951ক বৃত্তিবৰ্ষ কৰাৰ দাবী আবেদনকাৰী মাতিউৰ ৰহমানৰ। বিদেশী চিনাক্তকৰণৰ বৃত্তিবৰ্ষক লৈ ডাঙৰ খবৰ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মানস ৰবিনে SITক দিছে বৃহৎ তথ্য। আমাক এটাই লাগে, জুবিন গাৰ্গৰ কি হৈছিল। ছিংগাপুৰত কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গৰ। কোনে কোনে ষড়যন্ত্ৰ কৰিছিল জুবিন গাৰ্গক লৈ। 4টা বিষয়ক লৈ তদন্ত কৰিলেই ওলাই পৰিব সকলো কথা। 1 নম্বৰ, ছিংগাপুৰলৈ জুবিন গাৰ্গক কোনে মাতিছিল। 2 নম্বৰ পইণ্ট, ছিংগাপুৰত লগত কোন কোন আছিল, কোন গৈছিল। 3 নম্বৰ, সেইদিনা পাৰ্টিত আগনিশা কোন কোন আছিল, কি খুৱাইছিল। আৰু 4 নম্বৰ, ইমানে ভিডিঅ' এৰি দি অন্তিমটো ভিডিঅ' কিয় লুকুৱাই থৈছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ তথ্য। মানস ৰবিনে SITক দিছে বৃহৎ তথ্য। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম কাৰো নাই। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে শ্যামকানুৰ পিছত এইবাৰ ইডিৰ জালত সিদ্ধাৰ্থ শৰ্মা। শ্যামকানুৰ লগতে এইবাৰ ইডিৰ জালত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। 2 অভিযুক্তৰে সম্পত্তিৰ ওপৰত ইডিয়ে চলাব অভিযান। 2 অভিযুক্তৰ নামে বেনামে থকা সম্পত্তিৰ বিৰুদ্ধে অভিযান চলিব ইডিৰ। ইতিমধ্যে দুয়োৰে আয়ৰ লগত সামঞ্জস্য নথকা সম্পত্তিৰ তথ্য লাভ SITৰ। SITয়ে ইতিমধ্যে সকলো তথ্য হস্তান্তৰ কৰিছে ইডিলৈ। অবৈধ সম্পত্তি পালেই বিজয়াপ্ত হোৱাৰ সম্ভাৱনা। শ্যামকানুৰ লগতে এইবাৰ ইডিৰ জালত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। 2 অভিযুক্তৰে সম্পত্তিৰ ওপৰত ইডিয়ে চলাব অভিযান। তাৰ পাছৰ বিশেষ খবৰটো হৈছে শ্যামকানুৰ সম্পত্তিৰ ওপৰত চলিব ফাষ্ট ট্ৰেক অভিযান। শ্যামকানুৰ সম্পত্তিৰ ওপৰত চলিব ফাষ্ট ট্ৰেক অভিযান। ইতিমধ্যে সাজু হৈ আছে ইডি। ইডিয়ে চলাব শ্যামকানু মহন্তৰ সম্পত্তিৰ ওপৰত অভিযান। অভিযুক্তৰ নামে বেনামে থকা সম্পত্তিৰ বিৰুদ্ধে ইডিয়ে চলাব অভিযান। ইতিমধ্যে বহু সম্পত্তিৰ তথ্য লাভ কৰিছে SITয়ে। SITয়ে সিদ্ধাৰ্থক জেৰা কৰাৰ পাছত বহু নতুন তথ্য আগলৈ আহিছে। সেই তথ্যৰ ভিত্তিত ইডিয়ে চলাব অভিযান। শ্যামকানু সম্পত্তিৰ ওপৰত চলিব ফাষ্ট ট্ৰেক অভিযান। ইডিয়ে চলাব শ্যামকানু মহন্তৰ সম্পত্তিৰ ওপৰত অভিযান। বন্ধুসকল, তাৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰৈ ৰৈ বিনালে ছবিৰ পৰা ডিলিট অভিযুক্তৰ চৰিত্ৰ। শেষৰ অমৃত প্ৰভা সিদ্ধাৰ্থৰ চৰিত্ৰ আঁতৰালে ছবিখনৰ পৰা। ৰৈ ৰৈ বিনালে ছবিত অভিনয় কৰিছিল তিনিওৱে। অভিনয়ৰ অংশ সম্পূৰ্ণ ৰূপত আঁতৰাই পেলোৱাৰ সিদ্ধান্ত। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সিদ্ধান্ত পৰিচালক ৰাজেশ ভূঞাৰ। ৰৈ ৰৈ বিনালে ছবিৰ পৰা ডিলিট অভিযুক্তৰ চৰিত্ৰ। তাত পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জুবিনৰ মৃত্যুৰ সময়ত ইয়তত আছিল সন্দীপন। দীৰ্ঘদিনৰ জেৰাৰ অন্তত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। SITয়ে কেইবাদিন ধৰি সোধা পোছা কৰিছিল সন্দীপনক। আজিও CID কাৰ্যালয়ত উপস্থিত হৈছিল সন্দীপন। বকু সামাজিলৰ CDSP সন্দীপন গাৰ্গ। SITৰ জেৰাৰ পিছত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। জুবিন গাৰ্গক সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। বন্ধুসকল, তাৰ পাছৰ বিগ ব্ৰেকিং নিউজটো হৈছে সাম্প্ৰদায়িক ভিডিঅ' প্ৰচাৰ কৰি বিপদত বিজেপি। অসম বিজেপিলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি। অসম বিজেপিৰ ছ'চিয়েল মিডিয়াত X পেজত প্ৰচাৰ হৈছিল এটা ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ অভিযোগ। ভিডিঅ'টোত বিশেষ সম্প্ৰদায়ৰ লোকে অসম দখল কৰা বুলি দেখুৱাই হৈছে। বিজেপিৰ পৰাস্ত হ'লে 90% বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি বুলি দাবী। এই ভিডিঅ' লৈ SCৰ কাষ চাপিছিল সাংবাদিক কুৰবান আলী আৰু অধিবক্তা অঞ্জনা প্ৰকাশ। আপত্তিজনক ভিডিঅ' প্ৰচাৰ অভিযোগত তৰিছিল গোচৰ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।